হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল। আহক মই লৈ যাওঁ আপোনালোকক বহুত ধুনীয়া এডোখৰ ঠাই। এয়া হৈছে মেইন স্পটটো, যিটো শিলৰ ওপৰত শিল। আৰু এইডোখৰ চাবৰ কাৰণে আমি আহিছিলোঁ শ্বিলঙৰ পৰা 36 কিলোমিটাৰ দূৰত থকা মাউৰা ভিলেজলৈ, যিটো আছে মেঘালয়ত। খুব ধুনীয়া এডোখৰ ঠাই আৰু আচৰিত হৈছিলোঁ চাই যে এই শিলৰ ওপৰত শিল কেনেকৈ থাকিব পাৰে। খুব ধুনীয়া আকৃতিৰে শিলবোৰ সজোৱা হৈছিলে আৰু ইয়াতে এনেকৈ শিলেৰে আসন বনোৱা হৈছে, যিটো মানুহে এই গাঁওখনত সোমোৱা লগালগ ইয়াত চাবলৈ পাব বহুত শিলেৰে এনেকৈ আসন বনাই থৈছে ঠায়ে ঠায়ে। আৰু মই দেখি আচৰিত হৈছিলোঁ শিলৰ ওপৰত শিল কেনেকৈ থাকিব পাৰে। আৰু এইটোকে চাবলৈ আমি যিহেতু ইণ্টাৰনেটৰ যোগেদি বহুতেই দেখিবলৈ পাইছিলোঁ এই ঠাইডোখৰ। আৰু